নমস্কাৰ বন্ধু বান্ধৱীসকল আজি এই ভিডিঅ'টোৰ দ্বাৰা আমি জানিবলগীয়া কেইটামান কথা জনাবলৈ গৈ আছোঁ। আপোনালোকে স্ক্ৰীনখনত শব্দ দুটা দেখি নিশ্চয় অনুমান কৰিব পাৰিছে। প্ৰথম অসমীয়া। হয়, মই আপোনালোকক প্ৰথম অসমীয়া কোন বা কি আছিল সেই বিষয়ে কেইটামান কথা জনাবলৈ গৈ আছোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব আৰু কথাখিনি বা যিখিনি ইয়াতে কণ্টেণ্ট সেইখিনি আপোনালোকে জানি নিশ্চয় উপকৃত হ'ব পাৰিব। আহকচোন ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰ অবুজ বেদনা 1993 চন আৰু ইয়াৰ পৰিচালক আছিল গুণহিন্দু হাজৰিকা। প্ৰথম অসমীয়া শিশু আলোচনী ল'ৰা বন্ধু 1888 চন আৰু ইয়াৰ সম্পাদক আছিল কৰুণাভিৰাম বৰুৱা। প্ৰথম অসমীয়া খুহুতীয়া আলোচনী কাৰ্টুন 1966 চন আৰু সম্পাদক আছিল পুলক গগৈ। অসমত মঞ্চনাট অভিনয়ৰ জনক কোন? শ্ৰীমন্ত শংকৰদেৱ। প্ৰথম অসমীয়া মঞ্চনাট কি? চিহ্নযাত্ৰা 1468 চন নিৰ্মাতা শ্ৰীমন্ত শংকৰদেৱ। প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী কোন? আইদেউ সন্দিকৈ। প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা জ্যোতিপ্ৰসাদ আগৰৱালা। প্ৰথম অসমীয়া মহিলা আলোচনী কৰজেউতি 1927 চন সম্পাদক কমলালয়া কাকতি। প্ৰথম অসমীয়া চলচ্চিত্ৰ পৰিচালক প্ৰমথেশ বৰুৱা। প্ৰথম অসমীয়া ছপা গ্ৰন্থ ধৰ্মপুস্তক 1813 চন আৰু ইয়াৰ লেখক আছিল আত্মাৰাম শৰ্মা। প্ৰথম অসমীয়া কাব্য অভিমন্যু বধ 1875 চন লেখক ৰমাকান্ত চৌধুৰী। প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত কি? দৈনিক বাতৰি 1935 চনৰ পৰা 1937 চনলৈ এইখন চলিছিল। ইয়াৰ সম্পাদক আছিল নীলমণি ফুকন। অনাতাঁৰ যোগে প্ৰচাৰিত প্ৰথম অসমীয়া নাটক বীণ বৰাগী 1935 চন আৰু ইয়াৰ ৰচক আছিল প্ৰফুল্ল চন্দ্ৰ বৰুৱা। প্ৰথম অসমীয়া শিশু উপন্যাস পাতালপুৰী লেখক হৰগোবিন্দ শৰ্মা। প্ৰথম অসমীয়া ক্ষুদ্ৰ আলোচনী বিন্দু 1970 চন আৰু ইয়াৰ সম্পাদক আছিল ডক্টৰ ভূপেন হাজৰিকা। প্ৰথম অসমীয়া খুহুতীয়া চলচ্চিত্ৰ ইটো সিটো বহুতো 1963 চন আৰু ইয়াৰ পৰিচালক আছিল ব্ৰজেন বৰুৱা। হিন্দীৰ পৰা অসমীয়ালৈ ডাবিং কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰ ভাগ্য 1968 চন আৰু এই ছবিখন হিন্দী ছবি তকদিৰ ছবিৰ পৰা নিৰ্মিত। সংস্কৃতৰ পৰা অনুদিত প্ৰথম অসমীয়া নাটক শকুন্তলা অনুবাদক আছিল লম্বদৰ বৰা। সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাস ইয়াৰুইংগম লেখক ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। এই বঁটাটো লাভ কৰিছিল 1961 চনত আৰু ইয়াৰুইংগমখন প্ৰকাশ হৈছিল 1960 চনৰ অক্টোবৰ মাহত। কেৱল মহিলাৰ বাবে প্ৰকাশিত প্ৰথম অসমীয়া বিশেষ বাতৰি কাকত উৰুলি 1965 চন আৰু ইয়াৰ সম্পাদক আছিল হেমচন্দ্ৰ শৰ্মা। প্ৰথম অসমীয়া প্ৰবন্ধ কথাগীতা ভট্টদেৱ। প্ৰথম অসমীয়া কাৰ্টুন ছবি পৰিণাম 1989 চন।
বন্ধু বান্ধৱীসকল কথাকেইটি জানি কেনে পালে কমেণ্ট কৰি জনাব পাৰে। ভিডিঅ'টো ভাল পালে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।